কবিতাৰ শিৰোনাম মজনু। তাই আহিছে কোনেও গম নোপোৱাকৈ, শব্দহীন পদেৰে মৃদু মৃদু খোজে। বিশ্ব পৰিণ্য তাই, যাৰ ৰূপৰ নাই কোনো তুলনা। তাইৰ আৰ্জাৰ দ্ৰষ্টা হ'বলৈ ময়ো আছোঁ একেদৰে। ক্লাছ 9 বিজ্ঞানত পাইছিলোঁ, বোলে দূৰত্ব কমিলে হেনো আকৰ্ষণ বাঢ়ে। পিছে ইয়াৰ দৃশ্যপট সম্পূৰ্ণ ওলোটাইচোন। হয়, মই মোৰ সেই তাইজনীৰ কথাই কৈছোঁ। মাংসপেশীৰে আৱৰা তাইৰ দেহটি দেখিলেই বুক কঁপি উঠি যায়। আমাৰ নিচিনা 20 জনক অনায়াসে হৰুৱাব পাৰিব তাই। পিছে তাইক নাই কোনো জিমৰ প্ৰয়োজন, তাই নিজেই জিমৰ ৰাণী। জিম কৰবেট নেশ্যনেল পাৰ্কেই তাইৰ পৰিচয়। হয়, তাই T23 আৰু মই তাৰেই মজনু। কবি নিশান্ত কুমাৰ দত্ত।